মই মানে একদম হিমন্ত বিশ্ব শৰ্মা কেনেকে মুখৰ আগত চাই লৈ চকুত চকু থৈ ৰঙা চকু দেখুৱাই মই তেওঁ কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ। চাইনে না চাই আপোনালোকে কেতিয়াবা সঁচাকে চাইনে না চাই চাইনে না চাই হা অসমত 126 জন এমএলএ আছে কিন্তু মই অলপ বেছি দুষ্ট এমএলএ মই কাৰোলে ভয় চয় নকৰো বেলেগ বিলাকে কিবা এটা কলে লগে লগে তেওঁলোকৰ ওচৰলে সিএম ভিজিলেন্স পঠিয়াই দিয়ে যে তহতি আমুক কেলেংকাৰী কৰিছিলি ততক জেলত দিম মই সিএমক উল্টাই কওঁ আৰে ভাই আপুনি মোৰ লগত লগাৰ কাৰণে মোৰ লগত একেলগতে মাত পতাৰ কাৰণে আপুনি ভৰত নৰহৰ বিৰুদ্ধে সিএম ভিজিলেন্স পঠিয়াইছে মোৰ বিৰুদ্ধে পঠিয়ক দম আছে যদি মই এনেকে কওঁ আৰু মোৰ লগত যেতিয়া মাত পাতিছিলে এই যে আমাৰ কৰিমগঞ্জৰ বিধায়কজন উত্তৰ কৰিমগঞ্জৰ বিধায়কজন নাম কি আছিল কমলাক্ষ দে পুৰকাষ্ট কংগ্ৰেছত আছিল মোৰ লগত একেলগতে মাত পাতিলে মোৰ লগত সহায় কৰি দিলে মই যেতিয়া ধৰিছিলো সিএমক তেতিয়া তেওঁ মাতি দিয়াৰ কাৰণে তেওঁৰ এগেইনষ্টত পুলিচ পঠিয়াই দিলে পুলিচ পঠিয়াই দিলত কমলাক্ষ দে পুৰকাষ্টই ভয় খাই কংগ্ৰেছ আৰু বিজেপিতে জয়েন কৰি দিলে গম পাইনে নাই গম পাইনে নাই মানে যিবিলাকে কেলেংকাৰী কৰি থৈছে তেহেতি বেছি মাতিব নোৱাৰে লগে লগে পুলিচ পঠিয়াই দিয়ে ভয় খাই আৰু তেহেতি গৈ বিজেপিত জয়েন কৰে মই চ্যালেঞ্জ কৰিছিলো যে কমলাক্ষ দে পুৰকাষ্টই মুখে সহায় কৰিছে মোৰ লগতে মাত পাতিছো মই যদি আপোনাৰ দম আছে আপোনাৰ সিএম ভিজিলেন্স আপোনাৰ পুলিচ জি আছে পৃথিৱীত জি আছে আপোনাৰ সিবিআই সিআইডি এনআইএ জি আছে আপুনি মোৰ ঘৰলৈ পঠিয়াই দিয়ক মোৰ ঘৰত বহুত পইচা আছে লৈ আহক বুলি কয় মই এনেকে যেতিয়া কওঁ তেতিয়া তেওঁলোকে কয় যে এই অখিল গগৈ এইটোক লগত লাগি নাথাকিবি এনেকে কয় এইটোৰ লগত লাগি নাথাকিবি এইটো জেমেলা কৰিব বুঝানে নাই সেইকাৰণে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো স্পষ্টকে এটা কথা ক'বলৈ আহিছো যদি অসমৰ পৰা বিজেপিৰ চৰকাৰক হসাকে খেদিব খোজে অসমৰ মুছলমান মানুহে AIDF-কো আপোনালোকৰ সমাজখনৰ পৰা খেদিব লাগে খেদিবনে নেখেদিব মই নাজানো খেদিবনে নাই হসাকে খেদিবনে নাই খেদিবনে নাই মই আপোনালোকক এটা কথা কওঁ মুছলমান মানুহে যদি অকল মুছলমানক ভোট দিয়ে তেতিয়াহ'লে হিন্দু মানুহেও অকল হিন্দু মানুহকে ভোট দিব কথাটো বুজিছেনে নাই হয়নে নহয় AIDF-টো হ'ল অকল মুছলমানৰ পাৰ্টি আৰু বিজেপিটো হ'ল হিন্দুৰ পাৰ্টি সেইকাৰণে AIDF-এ হিন্দুৰ বিৰুদ্ধে কথা কয় আৰু বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে কথা কয়